এই মুহূৰ্তত ACSৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে ACSৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা ফেক নিউজ চলি আছে আৰু বহু ছাত্ৰ-ছাত্ৰী ইতিমধ্যে মোৰ আগৰ পুৰণা ভিডিঅ'সমূহত কমেণ্ট কৰি আছে যে এতিয়া 2022ৰ স্কুটিৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে নেকি, আৰু এইটো মেৰিট লিষ্টৰ এতিয়া বহু ফেক নিউজ চলি আছে ইনষ্টাগ্ৰাম, ফেচবুকত, আৰু এইটো আজি ফেক নিউজৰ ওপৰত আজি এটা ভিডিঅ' বনাই আপোনালোকক দিম। এইটো ফেক নিউজটো সঁচা নে মিছা। আৰু ACSৰ ছাত্ৰ-ছাত্ৰীক এটাই অনুৰোধ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকা। তোমালোকক আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ লাইভ দেখুৱাই দিম, গুগলত গৈ অফিচিয়েল ৱেবছাইটত গৈ দেখুৱাই দিম 2022ৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে নেকি স্কুটিৰ। আজি তোমালোকে সবিশেষ এইটো ভিডিঅ'ত দাঙি ধৰা হ'ব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকা। আৰু ভিডিঅ'টো চোৱাৰ আগতে তোমালোকক এটাই ৰিকুৱেষ্ট, তোমালোকে যদি ভিডিঅ'টো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিবা, যাতে প্ৰতিদিন এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকা। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ACSৰ ছাত্ৰ-ছাত্ৰীসকলক মোৰ ফালৰ পৰা কৈ আছোঁ, এতিয়া যিটো ফেক নিউজ চলি আছে 2022 মেৰিট লিষ্ট যিটো প্ৰকাশ পাইছে, ইতিমধ্যে যিটো ফেক নিউজ চলি আছে এইটো সম্পূৰ্ণভাৱে ফেক হয়। এতিয়ালৈকে কোনো মেৰিট লিষ্ট ওলোৱা নাই। তোমালোকক এতিয়া মই লাইভ দেখুৱাই দিম। আৰু ইতিমধ্যে ACSৰ ছাত্ৰ-ছাত্ৰীসকলক এটা ট্ৰিক শিকাই দি আছোঁ মই। এতিয়া তোমালোকৰ যেতিয়া ACSৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যেতিয়া স্কুটিৰ মেৰিট লিষ্ট প্ৰকাশ পাব, তেতিয়া তোমালোকৰ কোনো ধৰণৰ ভিডিঅ' চাব নালাগে। তোমালোকে জাষ্ট গুগলত গৈ তোমালোকে চাৰ্চ কৰি দিবা। এইটো গুগলত গৈ চাৰ্চ কৰি দিবা ACS স্কুটি মেৰিট লিষ্ট 2022 PDF ডাউনলোড বুলি তোমালোকে চাৰ্চ কৰি দিবা। তোমালোকৰ কোনো ধৰণৰ ভিডিঅ' চাব নালাগে। তোমালোকে ইয়াত যেতিয়া প্ৰকাশ পাব তোমালোকে আৰামত ইয়াত চাব পাৰিবা। তুমি ইয়াত তোমালোকে টাইপ কৰি দিবা। তোমালোকে ইয়াত যিটো আছে ফাৰ্ষ্টত ৱেবছাইট যিটো আছে ইয়াত এটা ক্লিক কৰি দিবা। অলপ তোমালোকে ইয়াত তলত যাবা, স্ক্ৰল ডাউন কৰি ইয়াত তোমালোকে সবিশেষ চাব পাৰিবা এতিয়া তোমাৰ 2022ত মেৰিট লিষ্ট প্ৰকাশ পাইছে নে নাই, নে এইটো ফেক নিউজ চলি আছে। স্ক্ৰল ডাউন কৰি তলত যাবা, এইটো চোৱা। তোমালোকৰ ইয়াত লিখা আছে আছাম ACS স্কুটি মেৰিট লিষ্ট 2022। তোমাৰ এইটো সঁচা নহয়, এইটো ফেক, মানে এতিয়া তোমাৰ আহিবলৈ সময় হৈছে, এইটো কাৰণে এইটো ইয়াত দিছে, এইটো মিছা নহয়। আৰু এইটো তলত যিটো দিছে বৰপেটা 2019, তোমালোকে এইটো সঁচা, এইটো পুৰণা লিষ্ট, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই স্কুটিৰ। তোমালোকে যেতিয়া এইটো মেৰিট লিষ্ট প্ৰকাশ পাব তোমালোকে এইটো গুগলত গৈ নিজে চাব পাৰিবা, কোনো ধৰণৰ ভিডিঅ' চাব নালাগে তোমালোকৰ। আজি ACSৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিডিঅ'টো ইমানেই আছিলে। এতিয়া ACSৰ ছাত্ৰ-ছাত্ৰীসকলে তোমালোকে এতিয়া চাব পাৰিছা কোনো ধৰণৰ এতিয়া মেৰিট লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই 2022। যেতিয়া প্ৰকাশ পাব তোমালোকে এনেকৈ নিজে চাব পাৰিবা আৰামত, কোনো ধৰণৰ ভিডিঅ' চাব নালাগে। আৰু যেতিয়া তোমালোকে এনেকৈ পেজ যেতিয়া আহিব চেবাৰ ফালৰ পৰা, মই তোমালোকক এনেকৈ ভিডিঅ' বনাই তোমালোকক জনাই দিম। গতিকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিবা এনেকৈ আগলৈ ভিডিঅ'সমূহ পাই থাকিবলৈ। তেতিয়াহ'লে ব'লা আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।